জ্যোতিষ্মান গোস্বামী আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ চেনেল মাই লাইফলৈ। প্ৰথমে মই আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু এই বছৰটো যে ভালে কুশলে যাওক। আজি নতুন বছৰত মোক দেউতাই এটা উপহাৰ দিলে, এই উপহাৰটো মই আপোনালোকক দেখুৱাম দেউতাই মোক কি উপহাৰ দিছে। তো বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মোৰ মাছ পোহা পাত্ৰ আছিলে আৰু এইটো যোনকেইটা মাছ আছিলে সেইকেইটা মৰি থাকিল আৰু দেউতাই মোলৈ এই নতুন মাছ আনিছে। এইকেইটাই উপহাৰ দিয়া মাছ মোক দেউতাই উপহাৰ দিছে আৰু ইয়াত দুটা মাছ আছে ধুনীয়া আৰু এইকেইটা মই এতিয়া ইয়াত মোৰ নতুন একুৰিয়ামত জীয়ন দিম। আমি মাছকেইটা এৰো, মই এতিয়া এৰিম। তো মোৰ মাছ দুটা এই দুটাই মাছ মজা লাগিছে মাছকেইটা। আশীৰ্বাদ কৰিব মোক যে মোৰ মাছকেইটা ভালে থাকে আৰু জীয়াই থাকে। আৰু মোৰ নতুন বছৰ উপহাৰটো কেনেকুৱা পালে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, তলত থকা ঘণ্টাটো এবাৰ দবাই দিব আৰু মাছকেইটাৰ খবৰ লৈ থাকিব।